তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। ঠিক আছে মালিক, যাওক। কিন্তু আপোনালোক যোৱাৰ আগত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। কি কথা? মালিক, মই কৈছোঁ শুনক আপোনালোকক কালি কৈছোৱেই যে এইখন এখন মায়াবী জংঘল হয়। আৰু আপোনালোকে এই জংঘলখনত যদি কিবা অচিনাকি বস্তু দেখে তেতিয়া সেই বস্তুটো ভুলতো নুচুব। আমি খুবেই দুখিত যে আপোনালোকক আমি একো সহায় কৰিব নোৱাৰিলোঁ। এনেকৈ নকবাচোন, তোমালোকেতো আমাক বহুত সহায় কৰিলা। আমিতো এই জংঘলখনৰ বিষয়ে একোৱেই নাজানো। তোমালোকে আমাক এই জংঘলখনৰ বিষয়ে ক'লা আৰু ইয়াত থকা কিছুমান বস্তুৰ কথা ক'লা। আৰু তোমালোকে যিমান পাৰা সিমান সহায় কৰিলা আৰুনো কিমান কৰিবা। হ'ব দিয়া, দুখ কৰি থাকিব নালাগে। মালিক, আপোনালোকে খাবৰ বাবে এডোখৰ মাংস মই দি পঠিয়াইছোঁ। বহুত বহুত ধন্যবাদ। আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে ভৱিষ্যতলৈ মই আপোনালোকক সহায় কৰিম। বাৰু ঠিক আছে, এতিয়া আমি গৈ থাকোঁ, নহ'লে দেৰিয়ে হৈ যাব। ঠিক আছে মালিক, যাওক, ভালকৈ যাব খালি। আৰু আমি কোৱা কথাবোৰ মনত ৰাখিব। ঠিক আছে বাৰু, মনত ৰাখিম। ব'লা বুলবুল ভাইটি আৰু চেংকন ভাইটি, ব'লা। আহক আহক। চেংকন ভাইটি, বহুত দূৰ আহিলোঁ বুজিছা। হাত ভৰি একদম বিষাই গৈছেগৈ। অকণমান মুখ হাত ধুই পেলাই অলপ জিৰণি লওঁ ব'লা। ঠিক আছে ৰাঘৱ দা। মই এইফালে অকণমান চুচুকে কৰি লওঁ। বা, বৰ ধুনীয়া পৰিষ্কাৰ পানী দেই। কি হ'ল চেংকন? ঐ কি হ'ল ইমান? অ' মাই গড! ঐ বুলবুল ভাইটি, এইটো কি ৰকম বস্তু দেখিছা নাই? অঁ দেখিছোঁ। এই চেংকনৰ দেখোন মাথাটো গিলি পেলালে। ৰ'বা, ধৈৰ্য ধৰা। ঐ বুলবুল, টানা এইটো। অঁ। জোৰ লগাকে হাইছা। জোৰ লগা। এইটো গুচি আহিলে ওলাই। মই বোলো এই পানীবিলাকে চাইড এফেক্ট কৰিলে নেকি, মোৰ চকুকেইটা বোলো গুচিয়ে গ'ল নেকি, গোটেইখন আধা হৈ গ'ল। এইটো কি ৰকম প্ৰাণী অ'? দেখাতচোন মাছৰ লেখিয়াই। বাৰু একো নাই, ৰাতি সাঁজ ওলাইছে গম পাইছে ৰাঘৱ দা। এইটো খাব পাৰিবা জানো? আৰু সেই বান্দৰ সৈন্যকেইটাই যে কৈছিলে মনত আছে নহয়, যি টি বস্তু হাত দিবলৈ হাত দিছিলে নহয়, মনত নাই নেকি? অঁ, চেংকনে ঠিকে কৈছে, এইটো পেলাই দিয়াই ভাল দলি মাৰি। বাৰু ব'লা, এইখিনি ৰখি থকাটো ভাল কথা হোৱা নাই যেন পাইছোঁ মই। এই গৈ পেলাই ভালকৈ জেগাডোখৰ বিচাৰিব লাগিব, সন্ধিয়া হ'বই হ'ল। অঁ, বলক। চেংকন, তই কিন্তু ভাল বাচিলি দেই সেই ডাঙৰ মাছডালৰ পৰা। অঁ, তই ঠিকেই কৈছ। মই যে একদম আন্ধাৰ দেখি গৈছিলোঁ, মোৰ চকুকেইটা গ'ল বুলিয়ে ভাবিছিলোঁ পাই। এতিয়া দেখিলা নহয়, আমি যে যি টি বস্তু চুলে কি অৱস্থা হ'ব পাৰে। এখন অচিনাকি জংঘল হয়, বুজিছা নাই? গতিকে আমি সাৱধানে থাকিব লাগিব। ৰাঘৱ দাই ঠিকেই কৈছে। বাৰু ৰাঘৱ দা, এতিয়া আমি জেকলৰ ওচৰত কেনেকৈ পামগৈ? আমিতো ৰাস্তাও নাজানো ভালকৈ। একদম মুখৰ কথা তই একদম কাঢ়ি ল'লি অ' চেংকন। ময়ো মানে ৰাঘৱ দাক এইটো কথাকে সুধিম বুলি ভাবিছিলোঁ। সেইটোতো মই নাজানো যে কেনেকৈ পামগৈ, কি কৰিম। অঁ, মই পাহৰিছিলোৱে। এই ৰাঘৱ দা, আপোনাক কথা এটা সুধিমকৈ মই পাহৰিয়ে গৈছিলোঁ বুজিছেনে? এই কালি ৰাতি বান্দৰৰ ৰজা আৰু আপুনি কি ফুচফুচাই কথা পাতি আছিলেনো বাৰু? তুমি কিন্তু বৰ চৈতান দেই চেংকন। তোমালোক মানে শুৱা নাছিলা নে কি? জিলমিল টোপনি আহিছিলে, তেনেকেতে মানে আপোনাৰ আৱাজ শুনিছিলোঁ। এই কথাবোৰ শুনিব নাপালোঁ, কিন্তু ফুচফুচাটোকেহে শুনিলোঁ। বা, বৰ সাংঘাতিক মাল দেই তুমি। জন্মৰ পৰাই। কালি ৰাতি মানে তোমালোক শুই যোৱাৰ পিছত এই বান্দৰ ৰজাজনে মোক মাতিলে। মই গ'লোঁ। তাৰপিছত মানে তেখেতে মোক হেৰি কৰিলে, এইটো কি বুলি কয়, জংঘলৰ কিছুমান মানে বস্তু মোক চিনাকি কৰি দিলে, যাতে আমি কোনো বিপদত নপৰোঁ। আৰু বান্দৰৰ ৰজাজনে মোক এই মায়াবিনী নামৰ কোনোবা ৰাক্ষস এজনীৰ কথাও কৈছিলে, বৰ শক্তিশালী বোলে। আমি মানে এই মায়াবিনী নামৰ ৰাক্ষসজনীৰ ওচৰলৈ যাব লাগিব। তাইৰ পৰাহে আমি মানে এই জেকলৰ ওচৰলৈ যাব পাৰিম, বুজিছা? সেই ৰাক্ষসজনীহে জানে যে সেই জেকল নামৰ দৈত্যটো ক'ত থাকে। কিন্তু ৰাঘৱ দা, আমাৰ ওচৰত দেখোন কোনো ধৰণৰ শক্তিয়ে নাই। আমি এতিয়া ইহঁতৰ মোকাবিলা কেনেকৈ কৰিম সেইটো মই ক'ব নোৱাৰিম বুলবুল। সময়তহে যি হ'ব দেখা যাব আৰু। বাৰু, এতিয়া ৰাতি হ'ল, শুই থকাই ভাল হ'ব আমাৰ কাৰণে। ঠিক আছে। বেয়া ভাগৰ লাগিছে। মই আৰু এক খোজো আগবাঢ়িব নোৱাৰোঁ। ৰাঘৱ দা, এই গছজোপাৰ তলতে মই অলপ বহি লওঁ, বুজিছে? আমিও অলপ বহি লওঁ। ঠিকেই কৈছে, অলপমান বহি জিৰণি লৈহে আকৌ আগবাঢ়ো। ৰাঘৱ দা, তুমি চক, সেইডাল কি? হয়তো মাৰিব এতিয়া। সেই কি ফাল্টু কৰি আছে বে? কোনে কাক মাৰিব? ৰাঘৱ দা, গছডাললৈ চক, বুলবুলে জিৰণি লৈ থকা গছডালৰ ওপৰলৈ চক। হৰি বিষ্ণু, বুলবুল, হাতৰ সেইখিনি পাতৰি দিয়া। ৰাঘৱ দা, আপুনি কিন্তু বৰ বেয়া টাইমত চিঞৰ বাখৰ কৰে দেই। মোৰ মানে একদম টোপনি লাগি গৈছে, বৰ ধুনীয়া টোপনি এটা আহিছিলে। কেলৈ চিঞৰ বাখৰ কৰি আছে বাৰু? অলপ দেৰি ৰ'ব, মই এইখিনিতে জিৰণি লৈ লওঁ, তাৰপিছত আপোনাৰ কথা শুনিম। ৰ'ব। সেইটো ওপৰলৈ চা, পিছফালে মূৰটো ঘূৰাই ওপৰলৈ চা। ৰাঘৱ দা, এই মৰম দিয়ক এডাল। কিনো এডাল সাপহে? এইডালেচোন মোক খালেহেঁতেন এতিয়া। ৰাঘৱ দা, কিন্তু আপুনি ভাল বচালে দেই মোক। কি যে একদম ফটুৱা নহয় তুমি দেই। সাপহে বুলি কৈ আকৌ সি মূৰটো ঘূৰাই চাইছে আকৌ চা। কেনেবাকৈ খুট মাৰি দিয়া হ'লে কি হ'ল তেনে? এইবিলাক বহুত বিষ থকা সাপ হয়।
এইডালে যদি তোমাক খুটি দিয়ে নহয় একদম তুমি জমপুৰি পাবাগে জমপুৰি জমপুৰি মই ক'তো ৰ'বলৈ নাই আৰু মই একদম চিধা চিধি যাম দেই একদম ৰাতি হ'লেহে ক'ৰবাত নিৰাপদ ঠাইত ৰ'ম আৰু জংঘললৈ অহাৰ পিছত আৰু সাপ ভেকুলী মাছে মোক পিছাই নেৰা হ'ল ঐ ব'লা 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 সেইডাল নহ'লে ক'ত খালে ডিঙা সোমাবগৈ ঠিকা নাই বলক 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 বেয়া ভোক লাগিছে মোৰ পেটটো একদম চিকুট মাৰি থৈছো মজা একদম আপেলৰ লেখীয়া কি বস্তু জানো এইটো কি ৰকম ফল এইটোকে খাই পেলোৱাই ভাল হ'ব ইহঁতি অহাৰ আগতে বুলবুলডাল গ'ল কেনি বাৰু আকৌ ই মানে একদম মাৰিব দেই মানুহ এই জংঘলখন যেনিবা তাৰ ঘৰহে যেনেকে দৰা ধপৰা কৰি আছে হয় দেই এইডালত কেলে আনিছিলো জানো পাই ঐ বুলবুল সেইটো নাখাবা নাখাবা সেইটো কি বস্তু ঠিকা নাই নাখাবা সেইটো নাখাবিও সেইটো কি হৈ যায় ঠিকা নাই এইকেইটা আকৌ ওলালেহি ইহঁতি অহাৰ আগতে মই এইটো খাই পেলাওঁ নহ'লে ইহঁতি আকৌ ভাগ বিচাৰিব চেচ বাপেকে খাই পেলালে যা কি ফল আছিলে ঠিকা নাই সেইটো মজা লাগিলে মোৰ মূৰটোচোন ঘৰুৱা ঘৰুৱা লেখীয়া লাগিছে ঐ বুলবুল কিবা হৈছে নেকি তোমাৰ বুলবুল নকওঁ কেলে কোননো ৰাঘৱ দা নি বাৰু মই ধৰিব পৰা নাই চকুৱে মানে আপুনি মোৰ চাৰি ৰাউণ্ডটো কেলে ঘূৰি ফুৰিছে চেচ এইটো কিবা নিচাযুক্ত ফল আছিলে যেন পাইছো তেনেকুৱাই এইডালচোন দৌৰিবলৈ আৰম্ভ কৰিলে এইডাল ধৰিব লাগিব এতিয়া ইয়াক চেংকন ধৰা এইটো ধৰা নহ'লে ক'ত দৌৰি গুচি যায় ঠিকা নাই তই কোন বাৰু ই মোকে পাহৰি গ'ল মই চেংকন চেংকন মোৰ কলিজাকন বচপন কা প্যাৰ মেৰা জানে নাহি দেনা হে ৰাঘৱ দা এইডাল বলিয়া হৈ গ'ল যেন পাইছো কিখন কৰি আছে কিখন গাই আছে চব গছৰ মূৰা বগলী গুৰা এইটো কৰ গছৰ মূৰাত বহিলো এইডালে মোৰ ডিঙিডাল ফ্ৰেকচাৰ কৰিব এতিয়া এক থাপৰ দিওঁ ইয়াক মোৰ মূৰটো কিবা ঘূৰা ঘূৰা লিখীয়া লাগি আছো বুলবুল মই তোমাক বাৰে বাৰে কৈছো যে যি টি বস্তু হাত নিদিবা এবাৰ পাই থৈছা আকৌ এবাৰ পালা এতিয়া তুমি ৰাঘৱ দা মই ভোকতহে খাইছিলো মইনো কি জানো সেইডাল নিচাযুক্ত বুলি ৰাম এতিয়াও কিবা মোৰ নিচা নিচা লাগি আছে এইডালৰ পৰা মানে একদম শান্তি নাই আৰু দেই এটা কথা নহয় মোক থাপৰটো কোনে মাৰিলে বাৰু মই মাৰিলোঁ কিবা কৰিবা নেকি বহুত ভাল কাম কৰিলে দেই আপুনি থাপৰটো নমৰা হ'লে মোক কি হ'লহেঁতেন ঠিকাই নাই চেংকন ইয়াৰ এতিয়াও নিচা যোৱা নাই বুজিছা ক'ৰবাত পানী চানী পালে ইয়াক দলিয়াই দিব লাগিব নদীয়ে চদিয়ে ব'লা ঠিকে কৈছে নালাগে মোৰ নিচা ফাটিলে মোৰ নিচা ফাটিলেও দলিয়াম এইটো তোমাৰ কাৰণে চাজা হ'ব মোৰ মূৰৰ ওপৰত জঁপি আছিলা নহয় পাবা ৰ'বা পলোৱাহে উচিত চেংকন কি চাই আছা পিছা কৰা